শুনছা হেৰি মই পাঠক যাওঁ ইটাৰ বেলাই হ'ল চাহ এটা নাখাওঁ বাবাই মোক কৈছিলো ওলাই গৈছি কি আহিলি মোক লগত চাহ লৈ যাব দিবা মই যাওঁ এতিয়া हेलो আজি লগ কৰবা নাহ কিহত যাম মই চাইকেল লৈ আনবা যাম দেই চাইকেলত সদায় যাব নোৱাৰো মই মোৰ যি বাইক নাই কিনবা এখন আমাৰ দেউতাই পটককে বাইক এখন কিনি দিব আমাৰ দেউতাই খেতিহে কৰে সেইগিলা আমি নাজনো যদি বাইক কিনবা নোৱাৰা মোক লগ কৰবা নাহিবা দেচোন কিবা এটা কৰিম দে মই দেউতাই পুৱাই পাথৰত গেছি চাহখিনি দিয়া কিয় যাম মই চাইকেলত যাবা নৰো মই চাইকেলত নাযাতে কি লাগে তোক বাইক লাগে মোক বাপে মৰি আছে পাথৰত আৰু তোক বাইক লাগে বাইক নেদা যদি মই একো কৰবা নৰো চলিটো দেখো ইটা আহি নাপলাকে বেলা হ'ল কল চল উঠে গৈছি গোটেই চাহ খাব নাই পুৱাৰ পৰা ঘৰৰ কোজে নাই দেখো কি বা হৈছে ওরা শুনছ ওই ফালে ওই তুমি ছাতা এখন আনলা কক গেল সেই ইটকা পাতছি ৰব সাক বোলে বাইক লাগে বাইক লাগে মই মৰবা আছো বাপেকটো এই ৰ'দত আদি দি আৰু সেই বাইক লগা হৈছে কি হ'ব চলিৰ লগত যাওঁচোন তুমি মোক লগি চাহ কৰা ৰব মই চাহ বনাই আনো তই আমাৰ লগত নাজানা কি ফুৰবা ক'ত যাব আমি দুটা আছোৱেই হয় তোৰ ইয়াত দেখো গাড়ী নাই তই বাপেৰে ঘূৰা চাইকেলখন লৈ ঘূৰি থাক দে বাপ্পাও চাইকেল বৰ লক্ষী চাইকেল দে ইমান বছৰ হ'ল ল'বা এতিয়াও কণতই না হৈছে অলপ মামৰ লাগছি জাগা জাগা লক্ষী চাইকেল দে কৃষ্ণ এই শালা বুঢ়া চাইকেলখন ধৰি লগত চলি কথা লাজ পাবা লগা হৈছে তোৰ চাইকেলকে ফেলছা মোৰ মাৰ মোক আৰু মাৰবা আৰবি দেই এখন মোৰ লক্ষী চাইকেল আজি এখন 14 বছৰৰ ল'বা তথাপিতো ইটাও আছে ভালে আজিকালি বাইক থাকব চলি জন্ম দি যদি পালন কৰবা নৰা জন্ম দিবাই নালগে
ঠিকে কৈছি আমি চলিটো জন্ম দিলো ঠিকেই কিন্তু তাক আমি পালন কৰিব পৰা নাই সি ঠিকে কৈছি বেলেগৰ মাক বাপেকে চলিক যি লাগে তাকে দিয়ে কিন্তু সি সামান্য বাইকখন খোজোতে আমি দিব পৰা নাই তুমি চাই থাকা মই তাৰ বাপে হয় না ময়ো কৰি দেখম সি গম পাব লাগিব বাপে এটাই কি কৰিব পাৰে চাই থাকা তুমি আপুনি অলপ ধৈৰ্য ধৰকচোন নাই মই ধৈৰ্য নথোৱাৰ মই তাক বাইক আনি দিমেই কি বা হ'ল আহাৰ এই বাপেক পুতেকৰ আপুনি মাটিখিনিৰ দামটো আৰু অলপ বাঢ়াই দিয়ক 1 লাখ টকা দিনো আজিকালি ক'ত কি পায় অলপমান বাঢ়াই দিব পাৰি না চাওকচোন ইমান দ মাটিত মই যে 1 লাখ টকা দিছোঁ বেলেগে হ'লে এখনো নিদিয়ে লাগে যদি লওক নালাগে যদি নহ'ব এতিয়া হ'লি মই আৰু কি ক'ম হ'ব দিয়ক 1 লাখতে হেৰি ক'ত কোনদিনা যাব লাগে মোক ক'ব এতিয়া পইচাখিনি আপুনি মোক দি যাওক যাব এতিয়া এতিয়া মই আহোঁ দিয়ক যাওক শুনছ এই বহা ইয়াতে এই আপুনি লওক পইচা আপুনি আৰু পইচা ক'ত পালা পইচা মানে আমাৰ মাটিখিনি বেচিলোঁ দা কি মাটিখিনি বেচিলে আপুনি বেচিলোঁ দা তুমি বাদ দিয়া তুমি এতিয়া চিন্তা কৰিব নালাগে এতিয়া তুমি কালি তাৰ লগত যাই কি বাইক পচন্দ হয় এখন লৈ আহিবা মই নাযাওঁ যাওঁ মই আৰু মাটিখিনি যিহেতু বেচিলোৱে বেলেগত তাই কাম কৰবাই যাব লাগিব তুমি কালি তাৰ লগত যাবা দে তাক ক'বা হেৰি গাড়ীখন ভালকে চলাই আনবি আনতে আহুন তো ইতা আহি নাপলাকে বেলা যাবাৰে হ'ল চকলৰ মাছ পালা মোবাইলটো এৰি গৈছি কিন্তু মইতো ফোন লগাব নাজানো হেল্ল' হেল্ল' খগেন কলিতা হয় না হয় কওকচোন বিকি কলিতা আপোনাৰে ল'ৰা হয় মোৰে ল'ৰা তাহোন দুটাই বাইকত ক'ৰবাত আহিছিল নেকি তাহোন দুটাই গৈছিল হেৰি তাহাৰ ৰাস্তাত এক্সিডেণ্ট হৈছে সি আৰু এই পৃথিৱীত নাই কি কি হৈ গেল ইমান কম বয়সত চলিটোক মই মৰমতে গাড়ী এখন কিনি দিলো মাটি বেছি কিনি দিছিলো এতিয়া মোৰ গাড়ী হৈ গেল চলি হৈ গেল বাবা কি হৈ গেল বাবা মই ঘৰত একলাগে থাকিব এতিয়া